Hey guys, আজি ৰাতিপুৱা vlog দিম বুলি ভাবিলো কিন্তু দিয়া নহলে মই মানে অলপ কামত বিজি আছিলো এতিয়া মাহী ঘৰ আছো আৰু মানে আমাৰ ভাইটি অলপ Hey guys, হাতটো ভাঙিলে তাকে চাবলৈ আহিলো আৰু তাক চাব আহিলো এতিয়া কচুগুটি ইয়াতে আছো আৰু যাম অলপ পিছতকে ঘৰ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ইয়াৰ কথা শুনক এতিয়া আমি দুটা অলপ ইনে ফুৰি আহো অলপ ইফালে আপোনালোকে ভালে আছে ইয়াৰ কথা এইফালে হেৰি আছে পলিটেকনিক খন কমাৰ্চ কলেজখন ডিমৌৰ কমাৰ্চ কলেজখন ইমান ভাল লাগিছে জেগাডোখৰ এয়া ফ্ৰণ্টতে আমাৰ কলেজখন ইয়াৰ পৰা ইমান এটা ধৰিব নোৱাৰি সেইকাৰণে নেদেখাওঁ বাৰু আপোনালোকক ভাইটি আহা ভাইটি আহা আমি ঘৰ আহি পালোহি আৰু অলপ দূৰ আছে কেলা খোজাইছে বন্ধু মুখখন মানে বেয়া ভাষা নহ'লে নহয় কেলা সেইবোৰ মানে চলিয়ে থাকে এয়া এই গাছ মুখৰ পৰা ওলাই গ'লো বেয়া নাপাব ঠিক আছে বেয়া নাপায় আৰু নক'বা বেয়া কথা ঠিক আছে এই গাছ মোৰ মুখৰ পৰা ওলাই গ'ল হ'ব হ'ব গম পালে মানুহ থাকা মাফ কৰি দিয়ক গাইছ আমি এতিয়া কমাৰ্চ কলেজ পালোঁ কমাৰ্চ কলেজ দেখাই দিব একো নকৰা মাহী ঘৰৰ ওচৰতে কমাৰ্চ কলেজখন এইখন নোসোমা আমাৰ ইয়াক মানে কলেজখনৰ ভিতৰলৈকে গৈ আপোনালোকক দেখুৱাব লাগে ইমানো আৰু চাবলগীয়া একো নাই সেইটো কাৰণে মই নালাগে বুলি ক'লোঁ বানপানী হৈছে বৰষুণ দিয়ে আছে গোটেইখন হৈছে কিছুমান জেগাত কিন্তু বানপানী আমাৰ এইফালে ইমান নাই আগতে আমাৰ ঘৰত হৈছিলে কিন্তু এইবাৰ নাই হোৱা মানে আমি ঘৰ আহি পালোহি আৰু দেই ঘৰ আহি পালোঁ গোটেইখন বনগুটি লাগি চেচ এতিয়া বনগুটি এৰুৱাব লাগিব এতিয়া খজুৱাইছে গাইজ কালি ভিডিঅ'টো মোৰ কমপ্লিট কৰা নহ'লে ভাবিছোঁ আজি শেষ কৰি দিওঁ ভিডিঅ'টো আৰু আজি মানে মই যে যোৱাটো ভিডিঅ'ত কৈছিলোঁ আপোনালোকক মই ফ্লিপকাৰ্টত কেইটামান টাব অৰ্ডাৰ দি থৈছিলোঁ সেইকেইটা আহিলে আৰু ভাল লাগিছে টাবকেইটা আৰু যিকেইজোপা ফুল মোৰ বাকী আছিলে ৰুবলৈ সেইকেইজোপা আজি ৰুম আৰু আপোনালোকক দেখুৱাম বাৰু ৰুম আৰু আপোনালোকক দেখুৱাম তাৰ লগতে টাবকেইটাও দেখুৱাম কেনেকুৱা আহিছে বহুত ভাল লাগিছে মানে টাবকেইটা আৰু চাই যাওক আপোনালোকে মই কেনেদৰে ৰুম মই আগত বস্তুখিনি যোগাৰ কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চব ৰেডি কৰা হৈ গ'ল বলক আপোনালোকক এতিয়া চব দেখুৱাম আৰু টাবখিনি দেখুৱাই লৈছোঁ আগত ইয়াত মই লোহাৰ মাৰি এডালেৰে জুইত গেছত গৰম কৰি লৈছোঁ তাৰপৰা এইটো ফুটা কৰি লৈছোঁ ইয়াত ফুটা নাছিলে মানে নহ'লে পানী ফুলজোপাত পানী দিলে তেতিয়া ভিতৰতে থাকি যাব অলপ বেছি পানী হ'লে মানে ওলাই পৰিব আৰু এই ফুটাটোদি সেইটো কাৰণে ফুটা কৰি দিয়া হয় ইয়াত জানেই সেইদিনাখন আপোনালোকক কৈছিলোঁৱেই কি আছে ইয়াত গোবৰ আছে মাটি আছে শুকান পাত আছে শুকান মানে পাতখিনি শুকান কৰি থৈছিলোঁ ৰ'দত শুকুৱাই তাৰপিছত আপোনালোকৰ আছে ইয়াত নিমপাতৰ গুড়ি এনেদৰে হাফকৈ মাটি ভৰাই ল'লোঁ এতিয়া এজোপাকে ৰুই যাম এইজোপা এতিয়া ৰুম
প্ৰত্যেকজোপা গছ ৰোৱা হৈ গ'ল। ইয়াত পিছফালে এতিয়া গৰমত মোৰ অৱস্থা নাই হৈ গৈছে। বা আপোনালোকক দেখুৱাইছোঁ ফুল গছকেইজোপা কেনেকৈ ৰুলোঁ। চখ বহুত ভাল লাগিছে টাববোৰত চাই পেলাই। এইজোপা যে মোৰ চবতকৈ বেছি ভাল লাগিছে এইজোপাই। চখ এইজোপা এজোপা এইজোপা বহুত ভাল লাগিছে। এজোপা টিকলু হৈ আছে একেবাৰে। এজোপা ডাঙৰ হ'লেহে ভাল পাব চাই। দেখুৱাম বাৰু ডাঙৰ হোৱাৰ পিছত। এইজোপাও সৰু বহুত টিকলু। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু কেনেকুৱা লাগিলে জনাব। আৰু আজিলৈ ইমানতে ৰাখিছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। বাই।